বাৰে বাৰে কিয় পাজেল লাগে মন্ত্ৰী দত্ত হিমন্ত বিশ্ব শৰ্মাৰ? কেতিয়াবা মুখ্যমন্ত্ৰী, কেতিয়াবা যোগ্যতা। খেলিমেলি হৈ যায় সকলোতে। কিছুদিন পূৰ্বে ৰাইজক আৱেগিক কৰি জনসভাত চকুলো টোকা মন্ত্ৰী দত্ত হিমন্ত বিশ্ব শৰ্মাই অম্বিকাগিৰি ৰায়চৌধুৰীৰ এটা কবিতাৰ পংক্তি আগবঢ়াইছিল। ভাবিছিল মানুহবোৰ উত্তেজিত হ'ব। পিছে হল নহয় পাজল। শুনকচোন কি আওৰাইছিল। এয়াতো নহয় হাঁহি তামচাৰ জীৱন জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। এয়াতো নহয় হাঁহি তামচাৰ জীৱন জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। হয়, তেওঁ ক'লে জীৱন জুৰুৱা। কবিয়ে লিখিছিল ভাগৰ জুৰুৱা। ৰাজনীতিৰ মানুহ তেওঁ, অংকটো ভাল। মাজে মাজে কয়, মই কি এনেই ডক্টৰেট লৈছোঁ নেকি? পিছে কি কৰিব? এইবাৰ চাওকচোন, লাচিত দিৱসৰ দিনা বীৰজনা খৰি টুইট কৰিলে। তেওঁ লাচিত ফুকন নামৰ কবিতাটোৰ দুটামান বাক্যও সংযোজন কৰিছিল। এইখিনিলৈ ঠিকেই আছিল। পিছে লাগিল পাজল আকৌ। লাচিত ফুকন কবিতাটোৰ কবি কোন? নৱকান্ত বৰুৱা নে দেৱকান্ত বৰুৱা? দত্ত শৰ্মাৰ মতে নৱকান্ত বৰুৱা। পিছে অসমবাসীয়ে জানে কবিতাটোৰ কবি দেৱকান্ত বৰুৱা। লাচিত ফুকন কবি দেৱকান্ত বৰুৱা। লাচিত ফুকন, লাচিত ফুকন, মোৰ স্বদেশৰ বীৰ। দেশৰ কাৰণে তাহানি এদিন যাচিছিলা নিজৰ শিৰ। দেশৰ কাৰণে মুক্তিৰ হকে অন্যায় ৰোধিবীৰ। নৰশোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ। দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আবাহন। জাতিৰ বুকুত জগাই তুলিলা দুৰ্মদ যৌৱন। এতিয়া কি কৰে কৰক। এয়াই আমাৰ প্ৰভাৱশালী নেতাৰ কাৰ্য। দত্ত শৰ্মাই অৱশ্যে ভুল স্বীকাৰ কৰিবলৈ সময়ো পোৱা নাই নিশ্চয়। নিউজ ডেস্ক ৰিপৰ্ট, ৰফতাৰ 7 নিউজ।